हेलो एवरीवन की खबर आपनालोকৰ आशा करूँ সকলোৰে ভালেই আমাৰো বৰ্তমান ভালেই আৰু মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আকৌ ওলালো এফালে যাবলৈ আৰু ক'ত গৈ আছো কি কথা আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাই যাব তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব আৰু এইখিনিতে মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম আৰু সঁহাৰি জনালে তাৰ বাবে বহুত ধন্যবাদ থাকিল আৰু গৈ আছো একেবাৰে ভাৰতৰ বাহিৰলৈ ধৰিব নিশ্চয় নাই পৰা তো ভিডিঅ'টো চাই থাকক আৰু আজি আমাৰ লগত আমাৰ চাৰিটা বাহিৰৰ আমাৰ মহাও আহিছে আৰু মহাকো লৈ গৈছো আমাৰ লগত ফুৰাবলৈ আজি তো গৈ আছো তো ফাইনালি আমাৰ গন্তব্যস্থান পাই গৈছোহি আৰু এয়া দেখিছে এখন গেট ধৰিব পাৰিছে নেকি হয় এয়া ভুটানলৈ আহি আছো ভুটান বৰ্ডাৰৰ গেলেকপু চহৰ আৰু ইয়াতে ভুটানত প্ৰৱেশ কৰিবলৈ এখন পাছ বনাব লাগিব আপোনালোকে ভুটানলৈ আহিলে লগত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা আই কাৰ্ড থাকিলে এখন লৈ আহিব সেইখন অৰিজিনেল কিখন ৰাখি তাত এখন পাছ বনাই দিয়ে আৰু ফাইনালি আমি ভুটান বৰ্ডাৰত প্ৰৱেশ কৰিলো আৰু ইয়াতো অলপ কাগজ পত্ৰবিলাক চাব যিখন পাছ বনাই আনিছে সেইখন চাব আৰু গাড়ীৰ ডিকিটো খুলি চাই কিবা কিবি লৈ গৈছো নেকি বুলি তো এয়া আমি লাহে লাহে আহি আছো ভুটানৰ ভিতৰলৈ বহুত এক্সাইটিং হৈ আছো আৰু অন্য এখন বেলেগ মানে দেশত প্ৰৱেশ কৰিছো আজি তো বহুত এক্সাইটিং হৈ আছো আৰু এয়া ভুটানৰ ঘৰবিলাক আপোনালোকে চাই থাকক ভুটানৰ ঘৰ দোকানেই নে ঘৰে একো ধৰিবই নোৱাৰি একেলগতে আছে আৰু এইটো এটা বুদ্ধিষ্ট টেম্পল হয় ইয়াত আমি ঘূৰি আহোঁতে সোমাম আগে আমি চাই আহোঁগৈ ভুটানৰ ভিতৰৰ পৰা আৰু পাহাৰৰ একা-বেকা ৰাস্তাৰ মাজেৰে আমি গৈ আছো ভুটানৰ ভিতৰলৈ এইটো ৰাস্তাটো দেখিছেনে ইমান ঠেক আৰু টাৰ্নিং আছে ভাবৰে ভয় লাগি গৈছিলে পুনে যাওঁতে এইটো গৈ আছো আৰু লাহে লাহে তো আপোনালোকক দেখাই দিম এটা মনোমোহা ধুনীয়া দৃশ্য আৰু যিহেতু গোটেই ইয়াত পাহাৰ চাৰিওফালে কেৱল পাহাৰ আৰু ইয়াৰ ভুটানৰ আৰু চহৰখন কিন্তু খুব চাফা ইয়াৰ ৰাস্তাবোৰ খুব চাফা আৰু ইয়াত য'তে ত'তে জিতি পেলাব নোৱাৰে ইয়াত ঢেৰ ৰুল আছে তো চাই থাকক ভিডিঅ'টো আৰু ফাইনেলি আমি পাই গ'লোহি হেংগিং ব্ৰিজ এখন হেংগিং ব্ৰিজ আৰু এইখন চাবলৈকে ইয়ালৈ আহে মানুহবিলাক আৰু ইয়াৰ তলেদি এখন নৈ বৈছে আৰু নৈখনৰ পানীবোৰ খুব চাফা আৰু খুব ধুনীয়া এটা মনোমোহা পৰিৱেশ আৰু খুব ধুনীয়াকৈ ইয়াত বতাহ মাৰি থাকে প্ৰাকৃতিক পৰিৱেশ মানে খুব এটা সুন্দৰ দৃশ্য আহি বহুত ভাল লাগিল দেখিছেনে শিলবিলাক ওলাই আছে আৰু ইয়াৰ পানীবোৰ খুব চাফা এইখনতে আহে আৰু এইখন চাবলৈকে আহে মানুহবিলাক আহি গোটেইখনে ফটো চটো মাৰি লৈ যায় আৰু এইখনেই মেইন আৰু নীলা
চাফা পানী আৰু ইয়াৰ পাহাৰবোৰ বহুত ওখ ওখ পাহাৰ। যিমানখিনি পাৰিছোঁ আপোনালোকক এনেকৈ ভিডিঅ'টোৰ সহায়েৰে দেখুৱাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৰে চাই ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এই যে ৰাস্তাটো দেখিছে সেইফালেদি ভূটানৰ ভিতৰলৈ যায়গৈ। ইয়াৰ পৰা ভিতৰলৈ যাবলৈ হ'লে বেলেগ এখন পাছ বনাই আনিব লাগিব আৰু ইয়াত তাৰ ভিতৰলৈ যাবলৈ বহুত দূৰো হয়, এদিনতে ঘূৰি আহিব নোৱাৰি। ত' ফাইনেলি আমি তালৈ নগ'লোঁ আৰু ইয়ালৈকে ইয়াতে চাই মেলি আৰু আমি ঘূৰি গ'লোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ সঁহাৰি পালেহে মই আগবাঢ়ি যাব পাৰিম। আশা কৰোঁ আপোনালোকে মোক আগবঢ়াই নিয়াত সহায় কৰিব। আৰু কমেণ্ট কৰিব, কেতিয়াবা কমেণ্ট কৰিলে ভাল লাগে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তাকো জনাব। আৰু ভূটানলৈ আহি ভূটানৰ ম'ম' নাখালে কেনেকৈ হ'ব ন? তো ইয়াত মানুহ এগৰাকীয়ে ম'ম' বনাই আছিলে, তাকো আমি ম'ম'ৰ সোৱাদ ল'লোঁ, খাই ভাল লাগিল। আৰু তো ম'ম' খাই মেলি আমি আকৌ আহিলোঁ। এয়া যাওঁতে যে দেখাই গৈছিলোঁ বুদ্ধিষ্ট টেম্পলটো, ইয়াত আমি সোমাম এতিয়া। তো চাই থাকক ভিডিঅ'টো। হ'ব। আৰু এয়া ভাৰতৰ বাহিৰত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, কোনো ভিছা নোহোৱাকৈ আহি ইণ্ডিয়া বাহিৰ পাই গ'লোহি। আচলতে বঙাইগাঁৱৰ পৰা এই ভূটানলৈ বেছি দূৰ নহয়, কেইবাটাও ৰাস্তা আছে। এটা ৰাস্তাই আমি যিটো ৰাস্তাই আহিছোঁ মাজে মাজে ৰাস্তাটো অলপ বেয়া, প্ৰায় 2 ঘণ্টামানেই লাগিলে ৰাস্তাটো বেয়া হোৱাৰ কাৰণে, নহ'লে আৰু সোনকালে পালোঁহিহেঁতেন। এয়া ভূটানৰ দোকানবিলাক, আৰু ভূটানত তেলৰ দামো আমাৰ ইণ্ডিয়াতকৈ বহুত কম। আৰু এয়া ভূটানৰ দোকানবিলাক দেখিছে নাই, বৰ বেলেগ টাইপৰ দোকান ঘৰ একেলগতে লাগিয়ে আছে, ধৰিবই নোৱাৰি। এইটো আৰু যি কি নহওক নেদেখা বস্তু নোচোৱা বস্তু চাবলৈ চবৰে হেঁপাহ থাকে। চালোঁহি আৰু ভাগ্যত আছিলে ভূটান দেখাৰ, তো চাই পালোঁহি আৰু লগতে ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাই দিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু
ফুৰিবলৈ আহিলে তো ফটোটো মাৰিবই লাগিব ন সেইবাবে ফটোকেইখন আপোনালোকক লগাই দিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম তো আজিলৈ আহিছোঁ বাই বাই You are just like one spring day 설레임을 주는